बङाइगावनि एनटिपिसिआ आजादी की अमृत महोत्सवजों सोमोन्दो लाखिनानै क'क्राझार जिल्लानि सिङाव थानाय सालाखाथियाव साननैनि हाबाफारिजों नर्थ इस्ट फेस्टिभेलखौ जागायबाय। गिबि साननि जागायनाय हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवनानै होयो। কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাবৰ কাৰণে তেখেতে স্পেচিয়েলি আমাৰ অঞ্চলত ভিজিট কৰিব আহিছে। মই তেখেতক ৱেলকাম কৰিছোঁ। তাত ৰাজকুমাৰ ৰঞ্জন সিং কেন্দ্ৰীয় মন্ত্ৰী আহিছে, তেখেতে চালাকাটিত আছে। আজি বাক্সা জিলাত বাক্সা ডিষ্ট্ৰিক্টখন কিয় এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হ'ল ইয়াৰ ৰিভিউ লোৱা হ'ল। আমাৰ বিটিআৰ চৰকাৰ চৰকাৰ অহাৰ পিছত আমি MG এনৰেগাৰ দ্বাৰাই 200খন আমি স্কুল অংগনবাদী চেণ্টাৰ বনাইছোঁ। তেখেতে ভিজিট কৰিছে। JJMৰ কিছুমান প্ৰজেক্ট তেখেতে চাইছে আৰু আজি গধূলি তেখেতে আমাৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগত ইণ্টাৰেক্ট কৰিব। কালি কাউন্সিল গভৰ্ণমেণ্টৰ লগত বহিব আৰু তেখেতে আমাৰ অঞ্চলখন কি সমস্যাত ভুগি ভাৰতৰ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ স্বাধীনতাৰ 75 বছৰৰ এই বছৰটোত আজাদী কে অমৃত মহোৎসৱ বুলি এটা প্ৰগ্ৰাম তেখেতে ঘোষণা কৰিছিলে আৰু সেই প্ৰগ্ৰামটো সৰ্বভাৰতত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে হৈ আছে। আজি এনটিপিচিয়ে ইয়াতে নৰ্থ ইষ্ট ফেষ্টিভেল এটা আয়োজন কৰিছে, য'ত কবি সন্মিলনী, সাংস্কৃতিক প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰাম, এথনিক ফুডৰ প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰাম ৰাখিছে। আৰু মই কাৰণে চালাকাটি আমাৰ এনটিপিচিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে থলুৱা ভাষা সংস্কৃতি, থলুৱা সাহিত্যক আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু থলুৱা আমাৰ যিবিলাক আৰ্টিচানবিলাকে প্ৰডাক্ট কৰা বিভিন্ন সাজ পোছাকবিলাক তেখেতসকলে গুৰুত্ব প্ৰদান কৰি ইয়াত কিছুমান প্ৰগ্ৰাম ৰাখিছে। এইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই আজাদী কি অমৃত মহোৎসৱ যিটো প্ৰগ্ৰাম, ইয়াৰ দ্বাৰা আজি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জাতীয় চেতনা বা আমাৰ দেশৰ প্ৰতি যিটো চেতনা, মাতৃভূমিৰ প্ৰতি যিটো চেতনা, এইটো আৰু জাগিব আৰু সকলো সক্ৰিয় হৈ উঠিব। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতৰ প্ৰত্যেকটো জনগণৰ মাজত প্ৰত্যেকটো অঞ্চলত এই আজাদী কা অমৃত মহোৎসৱটো আয়োজন কৰিবলৈ যিটো এটা ডাঙৰ এটা পদক্ষেপ ল'লে, ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। হেণ্ডলুম ছেক্টৰৰ পৰা যিটো গামোচা এটা